हेलो एवरीवन तुम्हालोকক आमार चैनल नॉलेज ऑफ साइंस स्वागतम जनाइছো। আজি এই ভিডিওটোত আমি তোমালোকৰ কাৰণে প্ৰি ফাইনেল এক্সামিনেশ্যন 2025 ক্লাস 12 এডুকেশনৰ এখন কোশ্চেন পেপাৰ লৈ আহিছো। যিসকলৰ ডিস্ট্ৰিক্টত প্ৰি ফাইনেল এক্সামিনেশ্যন হোৱা নাই তোমালোকৰ কাৰণে এই কোশ্চেন পেপাৰখন ইম্পৰ্টেন্ট হ'ব। লগতে কোশ্চেন পেপাৰখন তোমালোকৰ ফাইনেল এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হ'ব। লগতে ইয়াৰ পিডিএফটো তোমালোকে ক'ত পাবা মই ভিডিওতে কম, তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই যাবা। যেহেতু মই এডুকেশ্যন টিচাৰ নহয় সো তোমালোকে কোশ্চেন পেপাৰখন চাই যোৱা। তেনেহলে কোশ্চেন পেপাৰখনত কেনেকুৱা ধৰণৰ কোশ্চেন আহিছে তোমালোকে চোৱা। তো এইখিনি আছিল কোশ্চেন পেপাৰখন আৰু ইয়াৰ পিডিএফটো আমাৰ হোৱাটছএপ গ্ৰুপত দি দিম। ডেসক্ৰিপশনত লিংক আছে, তোমালোকে আৰ্টছৰ গ্ৰুপটোত জয়েন হৈ ল'বা। তো আজি ভিডিওটো আমি ইয়াতে সামৰিছো। নতুন এটা ভিডিওৰ লগত পুনৰ দেখা দেখি হ'ম। ভিডিওটো চোৱাৰ কাৰণে ধন্যবাদ জনাইছো।